গাইজ ৱেলকাম বেক টু ইউটিউব চেনেল সীমান্ত ব্লগ। আৰু মানে আজি মই ৰাতিপুৱাই মানে শুই উঠিছিলোঁ, লগতে ফোন কৰিলে বহুত ফুলনিৰ পৰা আহোঁগৈ। আৰু এইকাৰণে ফুলনিতে আহি আছোঁ, মানে কিহৰ কাৰণে আহিছোঁ মোৰ এই লগৰটোৰ সৈতে। আৰু আপোনালোকক জনাই আছোঁ, তাত গৈ পাই আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো চাই থাকক। গাইজ ফাইনেলি মই এতিয়া ইয়াত মানে ফুলনি পাই গ'লোহি। মানে মোৰ লগৰটো ভাগৰ লেঠাই কৰা যি কৰে আজিৰ পৰা মানে আৰু স্কুল শেষ হ'ল। আৰু আপোনালোকক দেখুৱাই আছোঁ, ভাত দিছে, ভাত খাই মেলি লগ পাই আছোঁ। ভাত খাই মেলি ইয়াৰ পৰা আলু পিটিকা আৰু দাইল, আৰু ইয়াৰ লগতে পূৰা খাই আছে। আৰু ইয়াৰ সৰু জেঠাই পূৰা খাই লওক আপোনালোকক লগ পাই আছোঁ। গাইজ ভাত পানী খাই হৈ গ'ল, তাৰপিছত তালৈ যাম। কিন্তু পোৱালি এটা আছে চাবলৈ, ইমান মৰম লগা তাক মই এতিয়া লৈছিলোঁ। এই পিছত পোৱালি মৰম লগা দেখিছেনে? মোক দেখি পেলাই মোৰ ওচৰলৈ পূৰা আহিছে, এতিয়া মোৰ লৈ আছে। লগ পাই আছোঁ তাত গৈ। ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাব। গাইজ পূৰা মই লৈ আছোঁ পোৱালিটোক, আৰু ইমান মৰম লগা চব মানে ল'বলৈ খুব মন গৈ মানে মোক দেখি সি আহোঁ কৰিছে, সেইকাৰণে পূৰা লৈ আছোঁ। মোৰ ওচৰৰ পৰা নাযায়, বহুত মৰম লগা হয় ন চব ল'ৰাটো। এইটো ডিএছএলআৰ ফটো মাৰি আছোঁ, আৰু ইনষ্টাগ্ৰামৰ লিংকটো এয়া মানে ছাইডত দি দিছোঁ, আৰু চবেই গৈ পেলাই ফ'ল' কৰিব। আৰু ইয়াৰ পৰা শিক্ষক ক'বই নোৱাৰে, পিছলাটো লৈ আছে পোৱালিটো। এইটো এটা ককাই বনে পোৱালিটো। এইটো ফাইনেলি এতিয়া চব ওলাই হৈ গ'ল, তেনেকৈ পূৰা ফটো মাৰি আছে। আৰু এতিয়া এতিয়া আমি ওলাই হৈ গ'ল, আৰু অলপ জেঠাই কিবা অকণ কৈ দিব। জেঠাই আপোনাৰ আজি মানে কি কৈ দিব অলপ? 1991 চনতে ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ। 30 ছেপ্টেম্বৰৰ দিনা চৰকাৰী বিধি অনুসৰি কৰ্মজীৱনৰ সামৰণি হ'ল। আজি ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ে আনুষ্ঠানিকভাৱে আমাক বিদায় দিবলৈ লৈছে। সেই বিদায় মুহূৰ্ত, সেই মধুৰ ক্ষণটোলৈ যাবলৈ এয়া ওলাইছোঁ। খুব আনন্দও লাগিছে আৰু খুব দুখো লাগিছে, কাৰণ কৰ্মজীৱনৰ পাতনি মেলিবলৈ যাৰ সহায় পাইছিলোঁ সেইজন বৰ্তমান জীৱিত অৱস্থাত নাই। গতিকে মই ইয়াতে ক'লোঁ, এই মুহূৰ্তটোত মই একো কৰিব নাই, দুখ লাগিছে। এতিয়া আমি গৈ থাকোঁ, আৰু গৈ পেলাই আপোনালোকক দেখুৱাইছোঁ স্কুলত কি হয়গৈ। গাইজ ক'লে ত' গাইজ এতিয়া আমি মানে গৈ আছোঁ স্কুলখনলৈ, আৰু বেছি দূৰ নহয়, সেইকাৰণে খোজকাঢ়ি আহিছোঁ। আৰু তাত গৈ দেখুৱাই থাকিম বহুত মানে কি হয়। আৰু পূৰা টিকলা আছে, টিকলা মৰম লগাটো। ইয়াৰ পৰা আমাৰ বেগ লৈ লৈছে গৈ জেঠাই ইয়াত হ'ল। গাইজ এইটো ফুলনি চাৰিআলি হয়। এতিয়া ফুলনি চাৰিআলিত ৰৈছোঁহি, ইয়াৰ পৰা মানে আপোনাৰ আগবঢ়াই নিবহি ষ্টুডেণ্টসকলে। ত' গাইজ বহুত মানে সময় অপেক্ষা কৰি ইয়াৰ ষ্টুডেণ্ট এতিয়া আহি আছে। আমি অকণ চাব আহিছিলোঁ, আৰু এতিয়া মানে আদৰি নিব, আপোনালোকক দেখুৱাই থাকিম। চাই থকা ভিডিঅ'টো। ত' গাইজ ইয়াৰ পৰা ল'ৰা ছোৱালী আহি গ'ল, আৰু এতিয়া মানে পূৰা আদৰাই নিব। ত' কেমেৰামেন পূৰা ৰেডি হৈ আছে। এই যে তারা এতিয়াৰ পৰা আদৰি ভিতৰলৈ নিব। আৰু
গাইছ এতিয়া আমি আহি পেলাই স্কুলত পালোহি আৰু এতিয়া ভিতৰলৈ সোমাব পূৰা আদৰিব মানে এজন নহয় আপোনাৰ 3জনমান শিক্ষকৰ মানে বিদায় মিটিং একেলগে পাতিছে চ' এতিয়া কিবা এটা হলত একেবাৰে নি পাতিবগৈ আৰু আপোনালোকক দেখুৱাই থাকিম চাই থাকক যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ কাৰণে মই ইমানখিনি মানে কষ্ট কৰি ৰাতিপুৱাই আহি ব্লগ বনাইছোঁ কাৰণ এইকেইদিন দিয়া নাই মোৰ অলপ প্ৰব্লেমৰ কাৰণে ত' চাই থাকক এতিয়া অনুভৱটো কৰি দিয়া হ'ল অলপ মানে বেয়াও লাগিছে ভালো লাগিছে আহি নতুন স্কুল প্ৰথমবাৰ এইবাৰ প্ৰথম আহিছে এইখন স্কুললৈ আগতে অহা নাই আৰু এতিয়া ইয়াত হলত হ'ব এতিয়া আপোনালোকৰ ভিতৰত গৈ দেখুৱাই আছোঁ ৰুমত আছে হললৈ যোৱাই নাই আৰু ইয়াত চাহ দিছে চাহ তাহ খাই বৈ একেবাৰে হলত লগ পাই আছোঁ আৰু এইটো চাহ দিলে এতিয়া মিঠাই হেঁতি আৰু এইটো ৰাইজ হিচাপে খাবলৈ ল'লে চাহ তাহ খাই লগ পাই আছোঁ চ' গাইজ এতিয়া মানে আকৌ মোৰ লগৰ দুটা আহি আছে মানে আমি ৰাতিপুৱা এটা ফোন কৰিলোঁ খালি নুঠিলে মানে শুই উঠা এটা দেৰি হয় সেইকাৰণে মানে ডাঙৰ আৰু এইকেইটা চক এতিয়া আহিছে ইমান দেৰি খোলা নাই আজি দেৰি হ'ল মানে আৰু এটা এইটো পূৰা কেমেৰা দুটাকৈ লৈ আহিছে পূৰা ফটো মাৰি আহিছে এইফালে চোৱা অকণমান দেখুৱাই দিছোঁ এয়া কাকু ব্ৰ' এইটো আৰু এতিয়া আমি এতিয়া মিটিং হ'ব তাত আমি দেখুৱাই আছোঁ এতিয়া আমি ইয়াত বহি ল'লোঁ পূৰা পিছফালে এয়া পূৰা ল'ৰা ছোৱালী আছে হল হয় আৰু এয়া ইয়াত মানে হেৰি কৰিব আৰু তাত বহি আছে তাতে মিটিং হ'ব আৰু এইটো ফটো মাৰি আছে পূৰা অনুভৱ কৰি দিয়া অলপ ইয়াৰ চেনেলটো পূৰা ছাপোৰ্ট কৰক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বহুত কষ্ট কৰিছোঁ বহুত কষ্ট কৰিছোঁ ইয়াৰ পৰা চিঙৰা আৰু চাহ আৰু ৰাই এইটো আছে এই ভণ্টিহঁতে দিছে পূৰা চাহ তাহ খাই লৈ আকৌ আপোনালোকক লগ পাই আছোঁ আৰু ইয়াত সম্বৰ্ধনা জনাই আছে পূৰা চাহ চিঙৰা ৰাই খাই দিয়া মই খাই দেখুৱাই দিয়া তুমি খাই দিয়া পূৰা খাই আছে আমাৰ ইয়াত কটীয়া খুৱাই আছে পূৰা এয়া আৰু ইফালে মানে কি ক'ম আৰু চাহ বিলাই আছে চাহ বিলাই আছে আৰু ফটো চটো মাৰিলোঁ ইনষ্টাগ্ৰামত মই এতিয়া চিঙৰাটো মই ইয়াক খুৱাই দিম অকণমান ইও খাওঁ বুলি কৈছে চাহ পৰি গ'ল বেচেৰা গৰম অকণমান খাই দিয়া ইয়াৰ পৰা চিঙৰা খাই দিয়ে এইবাৰ দিম সঁচাকৈ দিম অকণমান তাৰ গাইজ পূৰা খাই দিলে ৰাইক গৰম এইকেইটা পূৰা ফুল এনজয় হৈছে চ' গাইজ মানে এতিয়া আজৰি হ'ল আৰু ভৰ্তি আছে নেকি পূৰা লস্কৰা দিলে ঘৰতে বনোৱা লস্কৰা খালোঁ চাহ খালোঁ চিঙৰা খালোঁ পূৰা দিছে আৰু এতিয়া গৈ পেলাই ভিতৰত অকণমান ৰুমকৈ ফটোশ্বুট কৰি আছে ইও আৰু মই কেমেৰালৈ ফটোশ্বুট কৰি আছোঁ ইনষ্টাগ্ৰামত লিংকটো দিম আপোনালোকে দিম নিশ্চয় ডেছক্ৰিপশ্যনত দি দিম লিংকটো গৈ পেলাই চাবগৈ চবেই তেতিয়া পূৰা মানে ল'ৰা ছোৱালীবিলাকৰ কাৰণে সময়তে স্কুলত ভাত দিয়ে আৰু ভাতৰ আৰু আমাকো মাতিছে এতিয়া ভাত খাব এতিয়া তাত গৈ পেলাই কি বনাই হৈছে মানে কেনেধৰণে দিয়ে আপোনালোকক দেখুৱাই থাকে চাই থাকক আৰু আমি ইয়াত গোটেই ফাইল গৈ আছোঁ ভাত খাবৰ কাৰণে দেই আজি মোৰ ভণ্টি শ্ৰী চন্দ্ৰমা বৰা বিদায় সভা কৰ্মজীৱনৰ শেষ দিন আজি সেইখন সভাত উপস্থিত থাকি নিজকে বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ এনেকুৱা এখন সভাত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ এতিয়া
ভাত লৈ ল'লোঁ এতিয়া গৈ আমি খামগৈ হা অঁ পূৰা ইয়াৰ ৰঙালাও ভাজি দালি জলকীয়া পূৰা মই একেবাৰে আকৌ জলপানহে খায় ভাত নাখায় গাইছ এতিয়া পূৰা ভোক লাগিছে আৰু এয়া পূৰা ভাত দিছে আৰু এইটো পূৰা খাই আছে হা এয়া এটা লগত আহিবলৈ আছে খাই লওঁ কেনেকুৱা হৈছে জনাই আছোঁ আপোনালোকক মজা মজা মানে কি হয় আগতে স্কুলতো না ঠিকে আছে স্কুলৰ দিনৰ মানে হেৰিটো বহুত মনত পৰি গৈছে আৰু এইবিলাক খানা আমি আগতে সৰুটো খাইছিলোঁ হাইস্কুলত মিটিং খতম হ'ল আৰু এতিয়া মই ঘৰত আহি আছোঁ লগৰটোৱে বেগ ধৰি আছে গৈ পেলাই এবাৰ ঘৰত লগ পাই আছোঁ এতিয়া হ'ল ভাগৰ লাগিছে ৰাতিপুৱা আহিলোঁ ন এবাৰ এতিয়া ঘৰত গৈ লগ পাইছোঁ বাই বাই গাইছ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগ মৰম দিব বহুত দিছে আৰু মই ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দি থ'ম চবেই গৈ ফ'ল' কৰিব আৰু তোমাৰ ইনষ্টাগ্ৰামতো দিব লাগিব নে তোমাৰ ইনষ্টাগ্ৰামৰ লিংকটো দিব লাগিব নে দিয়া আকৌ ফ'ল' কৰি দিব চবেই লগ মৰম দিব